Hi friends, welcome to your channel Job Seekers Assam. আজি বহুদিন পাছত কেইটামান জবৰ নটিফিকেশ্যন লৈ আহিছোঁ। চ' ভিডিঅ'টো আজি সম্পূৰ্ণ চাব আৰু ভালকৈ চাব আৰু লাষ্ট ডেট এক্সপায়াৰ হোৱাৰ আগতে এপ্লাই কৰিব। ভিডিঅ' ষ্টাৰ্ট কৰাৰ আগতে এটা ৰিকুৱেষ্ট থাকিল, আমাৰ ভিডিঅ' ভাল লাগিলে এতিয়াই ছাবস্ক্ৰাইব কৰক। ছাবস্ক্ৰাইব যিটো বাটন আছে তলত আপোনালোকে চাব পাৰে ৰঙা হৈ আছে, জাষ্ট এটা টাচ কৰিব লাগে। 2-3 ছেকেণ্ডমান লাগিব ফ্ৰেণ্ডছ, জাষ্ট এটা টাচ কৰিব আৰু আমাৰ চেনেলখন ছাবস্ক্ৰাইব হৈ যাব। তেন্তে মই যেতিয়া এনেকৈ ইম্পৰ্টেণ্ট ভিডিঅ' আপলোড কৰিম আপোনালোকে পাব নটিফিকেশ্যন আপোনাৰ মোবাইলত। লগতে বেল আইকনখন প্ৰেছ কৰিব, নহ'লে কেতিয়া মই ভিডিঅ' আপলোড কৰিলে আৰু যেতিয়া মই জবৰ ৰিলেটেড ভিডিঅ' আপলোড কৰিম তেতিয়া আপোনালোকে নাপালে এই জবটোৰ লাষ্ট ডেট গুচি যাব। আমাৰ ফেচবুকত চেনেল গ্ৰুপ আছে জব চিকাৰ্ছ আছাম, এইখন জইন কৰিব আৰু ফেচবুক পেজো আছে জব চিকাৰ্ছ আছাম, এইখন লাইক আৰু ফ'ল' কৰিব। তেন্তে কেতিয়া যদি আপোনাৰ ইউটিউবত আপুনি নটিফিকেশ্যন নাপায় তেন্তে আপুনি ফেচবুকত আপুনি যদি ফেচবুকত এক্টিভ থাকে আপোনাৰ ফেচবুকত আপুনি পাব যে এনেকুৱা এটা মই ভিডিঅ' আপলোড কৰিছোঁ। তেন্তে এটলিষ্ট লাষ্ট ডেটৰ আগতে আপুনি এপ্লাই কৰিব পাৰিব জবৰ কাৰণে। সো আমি আহি গৈছোঁ আমাৰ আজিৰ এডভাৰ্টাইজমেণ্ট নটিফিকেশ্যন এংগেজমেণ্ট অফ এপ্ৰেণ্টিছশ্বিপ। প্ৰথম যিটো আছে 1 নম্বৰত আপোনালোকে চাব পাৰে ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং। চ' ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং পজিশ্যন আছে 10টা, আপোনালোকে চাব পাৰে 10 পজিশ্যনছ। লোকেশ্যন নুমলীগড় গুৱাহাটী, লোকেশ্যন আছে নুমলীগড় গুৱাহাটী আৰু ৰিজাৰ্ভেশ্যন আছে আপোনালোকে চাব পাৰে SC1, ST1, OBC 3, EWS 1 আৰু UR4। কোৱালিফাইং ক্ৰাইটেৰিয়া আছে মিনিমাম ছেকেণ্ড ক্লাছ ফুল টাইম ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজড ইনষ্টিটিউশ্যন ফৰ SC ST ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজড ইনষ্টিটিউশ্যন। চ' আৰু নেক্সট যিটো আছে পষ্টখন হ'ল ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং আৰু পজিশ্যন আছে 8টামান আৰু লোকেশ্যন নুমলীগড়ত আৰু ৰিজাৰ্ভেশ্যন আছে SC1, ST1, OBC 2, EWS 1 আৰু UR4। ইয়াৰ কোৱালিফিকেশ্যন বিচাৰিছে মিনিমাম ছেকেণ্ড ক্লাছ ফুল টাইম ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজড ইনষ্টিটিউশ্যন ফৰ SC ST ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজড ইনষ্টিটিউশ্যন। ইয়াত মানে অলপ ৰিলেক্সেশ্যন দিলে ছেকেণ্ড ক্লাছটো নালাগে ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত। চ' আমাৰ থাৰ্ড যিখন পষ্ট আছে এইখন হ'ল ডিপ্ল'মা ইন ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং। চ' ইয়াৰ পজিশ্যন আছে 7। লোকেশ্যন হ'ল নুমলীগড়। চ' ইয়াৰ ৰিজাৰ্ভেশ্যন আছে ST1, OBC 1, UR5। কোৱালিফিকেশ্যন বিচাৰিছে মিনিমাম ছেকেণ্ড ক্লাছ ফুল টাইম ডিপ্ল'মা ইন ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজড ইনষ্টিটিউশ্যন ফৰ ST ডিপ্ল'মা ইন ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজড ইনষ্টিটিউশ্যন। নেক্সট হ'ল আমাৰ 4 নম্বৰত ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং। পজিশ্যন আছে 7 আৰু জব লোকেশ্যন ইয়াতো ছেইম নুমলীগড়। ইয়াত ৰিজাৰ্ভেশ্যন আছে SC1, OBC 2 আৰু UR4। 4 নম্বৰত আছোঁ আমি এতিয়া। কোৱালিফাইং ক্ৰাইটেৰিয়া আছে ইয়াত ডিপ্ল'মা ইন ইলেক্ট্ৰিক ইঞ্জিনিয়াৰিঙত মিনিমাম ছেকেণ্ড ক্লাছ ফুল টাইম ডিপ্ল'মা ইন ইলেক্ট্ৰিক ইঞ্জিনিয়াৰিং ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজড ইনষ্টিটিউশ্যন আৰু ফৰ SC কাৰণে অলপ ৰিলেক্সেশ্যন আছে, তাত ছেকেণ্ড ক্লাছ নালাগে, তাত ডিপ্ল'মা হ'লেই হ'ব ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজড ইনষ্টিটিউশ্যন। চ' আমাৰ 5 পইণ্টত আছোঁ। নম্বৰ 5 পইণ্ট ডিপ্ল'মা ইন কেমিকেল ইঞ্জিনিয়াৰিং। চাব পাৰে 5 নম্বৰ পইণ্ট ডিপ্ল'মা ইন কেমিকেল ইঞ্জিনিয়াৰিং। চ' পজিশ্যন হ'ল 6টা। ইয়াত লোকেশ্যন আছে নুমলীগড়, ৰিজাৰ্ভেশ্যন SC1, OBC 1, EWS 1, UR3। ইয়াত বিচাৰিছে কি মিনিমাম ছেকেণ্ড ক্লাছ ফুল টাইম ডিপ্ল'মা ইন কেমিকেল ইঞ্জিনিয়াৰিং ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজড ইনষ্টিটিউশ্যন আৰু SC কাৰণে ৰেজিষ্ট্ৰেশ্যন আছে ডিপ্ল'মা ইন কেমিকেল ইঞ্জিনিয়াৰিং ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজড ইনষ্টিটিউশ্যন। চ' এইখন আমাৰ কমপ্লিট হৈ গ'ল, 5লৈকে কমপ্লিট কৰিলোঁ। নম্বৰ 6ত আহিছোঁ ল গ্ৰেজুৱেট। ইয়াত অলপ পষ্টটো অলপ চেঞ্জ হ'ল, ল গ্ৰেজুৱেট। পজিশ্যন আছে 3টা। লোকেশ্যন নুমলীগড় গুৱাহাটী। ৰিজাৰ্ভেশ্যন এনেধৰণৰ OBC 1, UR2 আৰু কোৱালিফিকেশ্যন বিচাৰিছে
ডিগ্ৰী ইন ল উইথ মিনিমাম 40% মাৰ্কছ ইন এগ্ৰিগেট। চ' নাম্বাৰ 6 পইণ্ট আমাৰ কমপ্লিট হৈ গ'ল, ইয়ালৈকে আমাৰ কমপ্লিট। এতিয়া আহিছোঁ নাম্বাৰ 7 পইণ্টত, ফুড এণ্ড বেভাৰেজ ছাৰ্ভিচ। 7 নম্বৰ পইণ্ট আপোনালোকে চাব পাৰে, ফুড এণ্ড বেভাৰেজ ছাৰ্ভিচ। ইয়াৰ 6টা পজিশ্যন আছে। ইয়াৰ জব লোকেশ্যন নুমলীগড় গুৱাহাটী, ইয়াত জব লোকেশ্যন নুমলীগড় গুৱাহাটী, আৰু ইয়াত আছে ৰিজাৰ্ভেশ্যন এনেধৰণৰ OBC 1, EWS 1 আৰু UR 4। ইয়াৰ কোৱালিফিকেশ্যন কি বিচাৰিছে? ইয়াৰ কোৱালিফিকেশ্যন বিচাৰিছে ডিগ্ৰী অৰ ডিপ্ল'মা ইন হোটেল মেনেজমেণ্ট। মন কৰিব ফ্ৰেণ্ডছ, ডিগ্ৰী অৰ ডিপ্ল'মা ইন হোটেল মেনেজমেণ্ট অৰ হস্পিটেলিটি মেনেজমেণ্ট, ফুড এণ্ড বেভাৰেজ উইথ মিনিমাম 40% ইন এগ্ৰিগেট, উইথ মিনিমাম 40% লাগিব। ডিগ্ৰী অৰ ডিপ্ল'মা ইন হোটেল মেনেজমেণ্ট অৰ হস্পিটেলিটি মেনেজমেণ্ট অৰ ফুড এণ্ড বেভাৰেজ উইথ মিনিমাম 40% মাৰ্কছ ইন এগ্ৰিগেট। চ' 7লৈকে আমি কমপ্লিট কৰিলোঁ। চ' আপোনালোকে এবাৰ ভালকৈ চাব পাৰে এইটো ভিডিঅ' পজ কৰি। চ' ভিডিঅ' চলোৱা অৱস্থাত মই আকৌ এটা ৰিকুৱেষ্ট কৰিম ফ্ৰেণ্ডছ, আমাৰ চেনেলখন এতিয়াই ছাবস্ক্ৰাইব কৰক। জাষ্ট তলত ৰঙা হৈ আছে ছাবস্ক্ৰাইব বাটনটো, এটা টাচ কৰিব। আপুনি যদি নতুন আমাৰ চেনেলত, তেনেহ'লে আমি সদায় আমাৰ চেনেলত এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ' আপলোড কৰি থাকোঁ। আৰু ফেচবুকত আমাৰ গ্ৰুপ আছে, জব চিকাৰ্ছ আছাম, এইখন গ্ৰুপ আপুনি জইন কৰিব। মই সদায় তাতে ইম্পৰ্টেণ্ট আৰু এক্সাম ৰিলেটেড কেনেকৈ প্ৰিপাৰেশ্যন হ'ব লাগে, ৰেলৱে আৰু বিভিন্ন ধৰণৰ বেংক, CTET, আছাম টেট, চ' এইবিলাকৰ ওপৰত মই প্ৰিপাৰেশ্যন কৰাত হেল্প কৰি থাকোঁ। আৰু এইবিলাকৰ ভেকেঞ্চিৰ ইনফৰ্মেশ্যনবিলাক মই ইউটিউবত যেনে আপলোড কৰোঁ, মই গ্ৰুপতো আপলোড কৰোঁ। চ' আপুনি গ্ৰুপত জইন কৰিলে ছাৰ্চ কৰিব ফেচবুকত জব চিকাৰ্ছ আছাম, আপুনি আমাৰ গ্ৰুপখন জইন কৰিব। চ' আপুনি এনেকুৱা এডভাৰটাইজমেণ্ট পাই থাকিব। আৰু ইউটিউবত এতিয়াই আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনখন প্ৰেছ কৰক। চ' নেক্সট আকৌ মই আজি নহ'লে কালি আকৌ এনেকৈ ডেইলি মই ভিডিঅ' আপলোড কৰি থাকোঁ। চ' আপোনালোকে এনেকৈ ইম্পৰ্টেণ্ট ভিডিঅ' আপোনাৰ মোবাইলত ন'টিফিকেশ্যন এটা আহিব। আৰু ফেচবুকত বহুত ইম্পৰ্টেণ্ট হয়, আমাৰ এটা পেজ আছে জব চিকাৰ্ছ আছাম বুলি, এইখন আপুনি লাইক আৰু ফ'ল' কৰিলে তাত মই সদায় এনেকুৱা এক্সাম ৰিলেটেড প্ৰিপাৰেশ্যনত মই হেল্প কৰি থাকোঁ গ্ৰুপৰ নিচিনা। আৰু তাত মই এনেকুৱা এডভাৰটাইজমেণ্টবিলাক ইউটিউবত যেন আপলোড কৰোঁ, তাতো মই দি দিওঁ। য'ত মানে কোনোবা বহুতে আছে ফেচবুকত এক্টিভ থাকে, ইউটিউবত নহয়। চ' ফেচবুকত আপোনালোকে এইখন এডভাৰটাইজমেণ্টবিলাক পাই থাকিব। চ' চেনেলখন ছাবস্ক্ৰাইব কৰি মনত ৰাখিব, ফেচবুক পেজ জব চিকাৰ্ছ আছাম ছাৰ্চ কৰিব, ছাৰ্চ কৰি লাইক কৰিব আৰু ফ'ল' কৰিব। চ' আগবঢ়াই যাম আমি আপোনালোকে চাব পাৰে। চ' আমি আছোঁ নাম্বাৰ 8 পইণ্টত, লাষ্ট পইণ্ট হয়। চ' আপোনালোকে চাব পাৰে 8 নম্বৰ পইণ্টত আছে বেক অফিচ এপ্ৰেণ্টাইজ পজিশ্যন আছে। বেক অফিচ এপ্ৰেণ্টাইজ পজিশ্যন আছে 13। জব লোকেশ্যন নুমলীগড় গুৱাহাটী, ৰিজাৰ্ভেশ্যন SC কাৰণে 2টা, 2, ST 1, OBC 3, EWS 1, UR 6। আৰু ইয়াত বিচাৰিছে BCom অৰ BA উইথ মিনিমাম 40% এগ্ৰিগেট ফৰ SC ST BCom অৰ BA পাষ্ট। SC আৰু ST কাৰণে জাষ্ট BCom আৰু BA পাছ কৰিলে হ'ব। আৰু UR কাৰণে BCom অৰ BA উইথ মিনিমাম 40% ইন এগ্ৰিগেট। চ' আৰু বাকী পইণ্টবিলাক এতিয়া আমি চাম। Selection methodology, eligible candidates can apply through online mode for which online application form will be available from 27/10। মন কৰিব ডেটটো 27/10। মই আজি যিটো ভিডিঅ' ৰেকৰ্ড কৰি আছোঁ, আজি তাৰিখ হ'ল 1 নৱেম্বৰ। চ' 27/10 মানে অক্টোবৰ 27 তাৰিখৰ পৰা অলৰেডি ষ্টাৰ্ট হৈ গ'ল। আৰু লাষ্ট ডেট হ'ল 7/11/2021 ইন NRL ৱেবছাইটটো মন কৰিব www.nrl.co.in। চ' ইয়াত গৈ আপুনি অনলাইন এপ্লাই কৰিব পাৰে। আৰু কেৰিয়াৰ যেতিয়া এইটো ৱেবছাইট ভিজিট কৰিব, তাত আহিব তাত অপশ্যন থাকিব কেৰিয়াৰ বুলি, সেইটো অপশ্যনত গৈ আপুনি অনলাইন এপ্লিকেশ্যন ফিল আপ কৰিব পাৰে। নো হাৰ্ড কপি অফ এপ্লিকেশ্যন উইল বি একচেপ্টেড। আপুনি যদি বাই পোষ্টত এপ্লিকেশ্যন দিব বিচাৰে, সেইটো একচেপ্টেবল নহয়। কেণ্ডিডেটছ মাষ্ট ৰেজিষ্টাৰ এজ এন এপ্ৰেণ্টিছ ইন দ্য ফলোইং গভৰ্ণমেণ্ট ৱেবছাইট বিফৰ এপ্লাইং ফৰ এপ্ৰেণ্টিছ ট্ৰেইনিং। Filling up apprentice registration number is mandatory while apply online application. So ইয়াত আছে age limit আছে
আপাৰ এজ লিমিট 32 years, relaxation 5 years of SC ST years, OBC and NCL against reservation position in respect of diploma holder. আৰু আছে candidates will have to upload their following documents or application address proof. ইয়াত দিয়া আছে এজ proof আপোনাৰ দিব লাগিব, বাৰ্থ সাৰ্টিফিকেট আৰু HSC সাৰ্টিফিকেট, এড্ৰেছ proof আর পাসপোর্ট, আধার কার্ড, ভোটার ID, qualification final year mark sheet or pass certificate for the seat applied, apprentice registration certificate. আৰু the selected candidate shall be engaged as apprentice trainee for 1 year. Last point important, the selected candidate shall be engaged as apprentice trainee. ট্ৰেইনিৰ কাৰণে আপুনি 1 year কাৰণে আপুনি এংগেজ হ'ব। আৰু মান্থলি ষ্টিপেণ্ড ইয়াতে আছে জেনেৰেল ডিগ্ৰী or diploma engineering 17,000 per month. So অলপ হাইলাইট কৰি আছোঁ বস্তুটো। জেনেৰেল ডিগ্ৰী or diploma engineer 17,000 per month, other diploma 12,200 per month, canteen allowance 1415 per month. So আপোনাৰ গোটেই এডভাৰটাইজমেণ্টটো চালে আকৌ ভিডিঅ' আপোনাৰ যদি কিবা মিছ হৈ থাকে আপুনি আকৌ ভিডিঅ'টো চলাই আপুনি চাব পাৰে, আৰু নহ'লে ভিডিঅ' পজ কৰি দিব গোটেই এডভাৰটাইজমেণ্টটো ল'ব পাৰে। আৰু যদি আপোনাৰ এডভাৰটাইজমেণ্টটো PDF-ত ল'ব বিচাৰে তেন্তে মোক কমেণ্ট কৰিব, আপোনাক মই কোনো চ'ৰ্চত মই আপোনাক PDF-টো এভেইলেবল কৰি দিম এডভাৰটাইজমেণ্টটো। তো ফ্ৰেণ্ডছ এতিয়া ইমানেই, কেইঘণ্টামান পাছত আৰু এটা ভিডিঅ' আপলোড কৰিম, আৰু কেইটামান নটিফিকেশ্যন আছে, জব নটিফিকেশ্যন আছে। চ' আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰিলে নে নাই, নকৰিলে এতিয়াই কৰক, অলপ পাছত আৰু নহ'লে কালিলৈকে আৰু এটা ভিডিঅ' পাব জব ৰিলেটেড। চ' আপুনি ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰিব, আপোনাৰ মোবাইলত নটিফিকেশ্যন যাব। থেংক ইউ।